আজি মানৱৰূপী বিকাশৰ কৰ্মত ধ্বংসৰ গৰাহত প্ৰকৃতি। এই প্ৰকৃতিক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ নহয় জানো? গতিকে আমি সকলোৱে একত্ৰিত হৈ প্ৰকৃতিৰ নৱৰূপক পুনৰ উজ্জীৱিত কৰিব লাগিব। দিহিং পাটকাইৰ দৰে বনাঞ্চলৰ এনে ধ্বংসযজ্ঞৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিব। সাহস, আমি সকলোৱে হাতে হাতে হাত ধৰোঁ আৰু দিহিং পাটকাইক এনে বিপদৰ পৰা উদ্ধাৰ কৰোঁ। মই নিৰাশ, সতিষ্ঠ, সপোনবোৰ ভগাৰ বেদনাত আশাহত। তহঁতে কি বুজিবি? সপোনৰ সতে সপোন জোৰাতি গঢ়ি তোলা মানস পুত্ৰ হেৰুৱাৰ বেদনা কিমান ভয়ানক, কিমান ভয়ানক হ'ব পাৰে। সৰুৰে পৰা নিজ হাতেৰে তুলি তালি ডাঙৰ দীঘল কৰা সপোন এটা ভাঙি যোৱা শংকা বুকুত লৈ জীয়াই থকা বেদনাই গধুৰ কৰি বুকুখন। যেতিয়া আপোনজনৰ সম্ভাৱ্য মৃত্যুৰ বাতৰি শুনিবলৈ সজাগৰে থাকিবলগীয়া হয় এজন পিতৃৰ। তিল তিলকৈ মৃত্যুৰ দিশে গতি কৰা সেই যাত্ৰাৰ ৰুধিবলৈও যেন মই আজি সপাৰগ সক্ষম। গতিক স্তব্ধ কৰি জীৱন জানো সম্ভৱ? সেয়া মোৰ মহিমা অপাৰ, অসীম মোৰ শক্তি। মোৰ এটা ইচাৰাত সৰি পৰে আকাশৰ খলে সজুত পপিয়া তৰা, কক্ষচ্যুত হয় ধূমকেতু। হিম শীতল গহ্বৰত নিৰ্মজ্জিত হয় নক্ষত্ৰ। সেই সকলোবোৰৰ ওপৰত কি জান? জীৱন মানে কেৱল নিৰ্দিষ্ট সময়ৰ একক নহয়। সেই আৰম্ভ কৰি দিলি আৰু এদিন শেষ কৰি দিলি। জীৱন মানে সংগ্ৰাম, জীৱন মানে উত্তৰণ, জীৱন মানে উত্তৰ কাল, জীৱন মানে হতাশাৰ শেষ বিন্দুত থকা আশাবোৰ, জীৱন মানে বিফলতাৰ শেষত অহা সেই সফলতাবোৰ, জীৱন মানে কৃষ্ণ গহ্বৰৰ শেষৰ সন্ধান কৰা বিশ্বাসবোৰ। সেয়ে জীৱন, সেই জীৱন জীয়াৰ অধিকাৰ দিছিল মই তহঁতক। সেই দুখন হাতেৰে গঢ়িছিলো তহঁতক। তহঁতৰ মস্তিষ্ক কৰিছিলো কতৰ ৰসায়ন গলাই সোণৰ। কত বুদ্ধিত তোমাৰ শৰীৰ গলাই সুৰূপৰ কৰিছিলো তহঁতৰ মস্তিষ্ক। কি দিয়া নাই মই তহঁতক? নীলাভ সাগৰ, সেউজ পাহাৰ, অৰণ্য, নদী, উপত্যকা, ফুল, পখিলা, বিসংগ, সাহ, পক্ষীৰ কাকলিত তহঁত যেন কেনেকৈ উমলিছিলি। পখিলা খেদি যেন সেই সেউজ বুকুত টোপনি গৈছিলি। বৰ বেছি দিনৰ কথা নহয় সেইবোৰ। তেতিয়া পাহাৰবোৰ পাহাৰ আছিল
আৰু আজি তহঁতৰ সেই চৌকল জীৱনৰ সন্ধানত টচ টচ কৰি দিছ সকলোবোৰ। বিলাসিতাৰ আৱৰ্জনাৰে ভৰাই তুলিছ সাগৰৰ বক্ষ। লালসাৰ ইস্পাত সাঁতোৰাৰে সহায় তুলিছ সেই পাহাৰৰ বুকু। তহঁতৰ ৰুগ্ন মানসিকতাৰ মলিৰে কলুষিত কৰিছ নদী। উপত্যকাবোৰ কৰি তুলিছ অনুৰ্বৰ। শৰণ্যবোৰক বলাৎকাৰ কৰি জন্ম দিছ নগৰ নামৰ সেই জাৰজবোৰক। তথাপি তই ক্ষান্ত নহ, তৃপ্ত নহয় তোৰ ভক্ষণোন্মাদ লোলুপতা। দেউকা ভাঙি পংগু কৰিছ চৰাইবোৰক। ৰংপুৰ কাহিলৈ বিবৰ্ণ কৰি তুলিছ পখিলাবোৰক। সেই ধ্বংসযজ্ঞৰ অন্তিম পৰিণতি কি জান? তহঁতৰ ককাল মৃত্যু। মৃত্যুৰ শূন্যতাই ঢাকি ধৰিব এই পৃথিৱী। মানুহ হোৱাৰ অহংকাৰ লৈ অন্ধকাৰ গহ্বৰত নিৰ্মজ্জিত হবি তহঁত। সেয়াই চৰম পৰিণতি তহঁতৰ কৰ্মৰ, তহঁতৰ গৰ্ব আৰু অহংকাৰৰ।